নমস্কাৰ নমস্কাৰ মই সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি লক্ষ্মী পূজাৰ সকলোকে শুভেচ্ছা হিয়া ভৰা শুভেচ্ছা জনাইছোঁ আৰু আজি লক্ষ্মী পূজাৰ প্ৰস্তুতি চলাই আছোঁ মই বৰ্তমান আছোঁ সত্যনাৰায়ণ আৰু এই প্ৰস্তুতি চলাই থকাৰ মাজতে ভাস্বতীৰ মাকে ভাস্বতীক দিলেহি গালি আৰু এয়া অভিনয় কৰি দেখুৱাইছে মাক আহিব এতিয়া মাকে আহি কৈ থৈ গ'ল কি ইমান দেৰি কৰি আছ এই কামখিনিকে কৰিব নাই পৰা এতিয়ালৈকে দিলেহি গালিয়ে হাঁহিত ৰ'ব নোৱাৰা হৈ গৈছে তাই তাৰপৰা মই এফালে ভিডিঅ' বনাই আছোঁ তাই কাম কৰি আছে লাহে লাহে কৰি আছে তাকে দেখি মাকৰ খং উপায়ো নাই বেছেৰি কিমানো কৰিব আকৌ কৰি আছে আৰু এনেকৈ এয়া বন্তিবিলাক সাজু কৰি ৰাখিছে আৰু অলপ সময় পিছতে বন্তি প্ৰজ্বলন কৰা হ'ব আৰু ময়ো কামত লাগি আছোঁ এটাকে মই নাৰিকলখিনি গুচোৱা হোৱাৰ পিছত এবাৰ লাগিলোঁ আদা গুচাবলৈ আদা কুটিবই লাগিলোঁ আৰু এয়া চাই থাকিব আপোনালোকে আপেল আদা আৰু নাৰিকল কটা হৈ গৈছে এফালেও চাকি ৰেডি হৈ গ'ল এতিয়া তেল দিলে হৈ যাব তেল দি পিছত আমি ধুনীয়াকৈ বন্তি প্ৰজ্বলন কৰিম আৰু প্ৰজ্বলন কৰিবলৈ আমাৰ এইফালে এইগৰাকী আছে পলালে লগতে এইগৰাকী আইদেউ আছে তলত পাত নিদিয়া পাত দিয়া আছে নেকি কেলে ক'ত দুৱাৰ মুখত চোৱাচোন চেপি ল'ব লাগিব সেই হৈ গ'ল ভালকৈ চেপি ল'ব লাগিব আমাৰ ভাস্বতী বৰাই শাৰী শাৰীকৈ পদূলি মুখত বন্তি প্ৰজ্বলন কৰিছে লক্ষ্মীক আদৰিবলৈ দেখিবলৈ পাইছে সেনেকৈ আনন্দ মনেৰে হাঁহি মুখেৰে লক্ষ্মীক আদৰিছে আপোনালোকে প্ৰত্যক্ষ কৰিছে আপোনালোকেও এনেকৈ আয়োজন কৰিছেনে বাৰু লক্ষ্মী পূজা এয়া চিত্ৰালী বৰাই বন্তি প্ৰজ্বলন কৰিছে দেই এইবাৰ ধূপ প্ৰজ্বলন কৰিব প্ৰসাদ খোৱা পৰ্ব আমাৰ এয়া প্ৰসাদ খোৱা বিলত দিয়া লক্ষ্মী অহাৰ মানে একদম আশীৰ্বাদ জনাইছোঁ দেই আমি ভকতে আৰু ডেকা ভকতে ধন্যবাদ বুলি ক'ব লাগিব এতিয়া ডেকা ভকতে লক্ষ্মী পূজাৰ একেবাৰে শেষত আপোনালোকে জানেই ফটো ছেশ্যন কাৰ্যসূচীটো থাকে
আৰু এয়া ফটো ছেশ্যন কাৰ্যসূচীটোত ভাগ লোৱা প্ৰাণীসকল। ফটো ছেশ্যন কাৰ্যসূচীত যিবিলাক ফটো মৰা হৈছিলে তাৰ দুখনমান ফটো আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে জনাবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰিছোঁ। শুভৰাত্ৰি।